মানুহজনে কিবা কৰি আছেগে, পাইছেনে নাইবা। মই মানুহজনক বৰ কষ্ট দিছোঁ দেই। মানুহজনক ইমান কষ্ট দিয়াতকৈ ভগৱানে যদি মোকেই আহি মাৰি পেলোৱা হৈ ভাল আছিলোঁ। ৰেখা, তুমি ইয়াত এনেকৈ কিয় বহি আছা? আহিলোঁ দিয়া। কিমাননো ভিতৰ ঘৰতে সোমাই থাকিমনো। বৰা, এই পেটৰ বিষটো অলপ ভাল পাইছানে? নাই ইমান ভাল পোৱা, অলপ অলপ বিষাই আছে। পিছে কামটো তোমাৰ হ'লনে নাই? এই বুঢ়া মানুহৰ মাজতে বুজিছা, চব বৰাচোন তুমি ভিতৰলৈ বলা। লাহে লাহে উঠিবা দেই, কষ্ট নিদিবা পিছে। চাওক, তাতে বহাই দিয়াচোন। লাহে লাহে দেই। কোৱাচোন এতিয়া, কি পালা তাত? মানে মই হৰিপ্ৰসাদ বৰ্তাক লগ পালোঁ, কথাখিনি সকলো ক'লোঁ। বৰদেউতাই মাটি দুবিঘা 40,000 বন্ধকত ল'ম বুলি কৈছে, কিন্তু বৰ বেয়া মানুহ দেখি কি নিয়ম বনাইছে নহয়। 2 বছৰৰ পিছত যদি মই টকাকেইটা ঘূৰাই দিব নোৱাৰোঁ, 2 বিঘা মাটি বোলে তেওঁ ৰাখি থ'ব। এইটো আকৌ কেনেকুৱা চৰ্ত? তাকে, ডাঙৰ মানুহ নহয় জানো, আমাৰ দৰে দুখীয়া মানুহৰ তেজ খাবলৈ খুব ভাল পায়। বুজিছা, সেইবাবে কিছুমান নিয়ম নিজে নিজে সৃষ্টি কৰি লয়। আৰু তেওঁ জানে যে মই 2 বছৰ পিছত মাটি মোকলাব নোৱাৰিম। তুমি কি ক'লা? মই জনাম বুলি কৈ থৈ আহিছোঁ, উপায় নাপালে তাকেই কৰিব লাগিব। বাৰু, যি হয় দেখা যাব। মই চাহ একাপ খাই লওঁ, তুমি খাবা নেকি? মই নাখাওঁ দিয়ক, মোৰ গাটো বহুত বেয়া লাগিছে। মই এটা বাগৰি দিওঁ, তুমি বনাই খোৱা। দেখা, তুমি অলপ শুই থাকাচোন, মই অন্য ঠাইৰ পৰা আহিলোঁ। ক'লৈ যোৱা তুমি? তুমি চাগে আকৌ কোনোবাৰ বডিৰ ওচৰত যোৱা ন? মই ৰেখা, মৃণালৰ ওচৰৰ পৰা আহোঁ। হেৰা, নালাগে দিয়া নহ'লে। কিমাননো আৰু তুমি মোৰ কাৰণে চবৰে ওচৰত সৰু হৈ আছা। মই মৰিলেও ভাল দিয়া, তুমি অন্ততঃ কষ্টবোৰৰ পৰা মুক্তি পাবা। হেই, কি বাৰে বাৰে একেটা কথাকে কৈ আছা তুমি? মই ভিক্ষা খোজা নাই নহয়, মাটি বন্ধকত দিবহে যাওঁ। আৰু দৰকাৰ হ'লে মই তোমাৰ কাৰণে ভিক্ষাও খুজিম। হেৰা, মই আহোঁ দিয়া। হেৰা, আজি যাব নালাগে দিয়া, মোৰ গাটো বহুত বেয়া লাগিছে। তুমি ভাত এটাও আহি আছে। ৰেখা, মই তোমাক এনেদৰে চাই থাকিব নোৱাৰিম। মই মৃণালকৰ ঘৰৰ পৰা আহোঁ, তুমি যেনে যেনে থাকাচোন। সি কিবা এটা দিলেই মই কালিলৈকে তোমাক নগাঁৱলৈ লৈ যাম। এতিয়া মই আহোঁ, তুমি ৰ'বাচোন দেই। হেৰা, সোনকালে আহিবা দেই, মোৰ অকলে অকলে থাকিবলৈ বৰ ভয় লাগে। মৃণাল, 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 মৃণাল। তোমাৰটো আহিলে। ভিতৰলৈকে ভিতৰলৈকে এই বান্দাতে বহু দে, মই বিশেষ কথা এটাতে আহিছোঁ। দে বহ। কচোন কি কথা? তই ক'ৰবালৈ যাব ওলাইছ নেকি? মই নগাঁৱলৈ যাব লাগে, দেৰি হৈছে। হা, তই অলপ বহচোন, মই আমাৰ ইয়াত পঠিয়াই আহোঁ দেই। হ'ব অলপ। বৰা, শুনিছা? বৰা, এই মোৰ লগৰ এজন আহিছে, চাহ খাব নোৱাৰিছোঁ হা। নোৱাৰো দেই মই, আপোনাৰ যে কাম আৰু যাকে তাকে মানে চাহ খাবলৈ কিয় মাতি থাকে? মনে মনে সি শুনিলে বেয়া হ'ব। এনেই দেৰি হৈ আছে মানে কামৰ সময়তহে আকৌ পৰা আহিব পাৰে নেকি? এই মনে মনে। হিমন্ত, মৃণাল, মই দেৰি নকৰোঁ দে, শুনচোন তই। এতিয়া বাৰু কচোন মৃণাল, মোক টকা 5,000 ধাৰলৈ দিব পাৰিবি নেকি? মানুহজনী কিবা ডাঙৰ বেমাৰী হৈছে নেকি? মই সদ্যহতে তাইক ডক্টৰ তাত দেখাই আহোঁ। পিছত লাগিলে মাটি 2 বিঘামান হয় তোৰ তাত নহয় বৰ্তাৰ তাত বন্ধকত দি থ'ম আৰু। মানুহজনী কিবা এটা কচোন প্লিজ, নহ'লে মই মানুহজনী বচাব নোৱাৰিম। হেৰা, তুমি এতিয়া বেলেগক সহায় কৰিবলৈ আশ্ৰমহে খুলিলা নেকি? আপুনি কিয় তেনেকৈ কৈছে বাৰু? আমাৰ এখেতৰ হাতত পইচা একেবাৰে নাই, মানে জমা পইচা একেবাৰে নাই। আপুনি যাব পাৰে। হিমন্ত, এই বৈৰা একেবাৰে নোহোৱা কথাটো কোৱা নাই।
মানে মোৰ হাতত একেবাৰে হাতত পইচা নাই হ'ব এতিয়া বৰ্তমান তই বেয়া নাপাবি বাৰু হওক দে মই বেলেগ ব্যৱস্থাই কৰিব লাগিব এই নহয় বহ নৰে এই চাহ তামোল কিবা খাই যা মই ইয়াত চাহ তামোলৰ জুতি ল'বলৈ অহা নাই মানুহজনীৰ কাৰণে অকণমান আয়ুস বিচাৰি আহিছোঁ আহোঁ সীমান্ত তই বেয়া নাপাবি দে মই থকা হয় দিলোহেঁতেন চিকিৎসা কৰিবলৈ যদি টকাই নাই তেতিয়াহ'লে বিয়াই পাতিব নালাগিছিল মক্কেন কথাটো বেয়া হৈ গৈছে অকল বহুত বেয়া হৈছে চাগে বেয়া লাগিবলৈ আকৌ কি হ'ল তুমি এতিয়া তাৰ ঘৈণীয়েকক চোৱা চিতা কৰিবলৈ চাকৰি কৰিছা নেকি বেছি ভাবুক হৈ লাভ নাই ওলাও কি দেৰি হ'ল অঁ আৰু এটা কথা আৰু ইমানেই যদি বেয়া লাগিছে তাইকো দয়া ভাবিও সতীনী হিচাপে থাকিবলৈ মই উপায়বিহীন হৈ গ'লো ৰেখা মোক ক্ষমা কৰি দিবা আজি মই সঁচাকৈ বৰ অকলশৰীয়া ধন টকা পইচা নাই কাৰণে মোৰ বন্ধুও নাই মই বৰ দুৰ্ভগীয়া কি কৰিম মই দেখোন একো ভাবিয়েই পোৱা নাই হৰিপ্ৰসাদ বৰদেউতাৰ ওচৰলৈকে যাব লাগিব আৰু উপায় নাই তেওঁ কোৱা চুক্তিমতেই হ'ব বুলি কৈ পইচাকেইটা ল'ব লাগিব হে ভগৱান মোক কিবা এটা কৰা আৰু বৰ্তা অ বৰ্তা 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 পাপা ঘৰত নাই কাইলৈ আহিবা শুনচোন নীৰজ তই পাৰ যদি আজি টকা কেইটামান মোক দেচোন আবে তোৰ ঘৈণীৰ চিকিৎসাৰ কাৰণে মই কি পকেটত পইচা লৈ ফুৰিছোঁ নেকি আবে যা না ভিক্ষাৰী কামোৰ দি নাথাক সুৰজ শুনি ক'ৰপৰা আহিছে তই গাঁৱৰে কিমান টকা মানে গাঁৱৰে এটা অপৰাধ ধুনীয়া ছোৱালী দেখি পলুৱাই আনিব জানিলে এতিয়া বেমাৰত টকা বিচাৰি হাবাত শুই খাই আছে নীৰজ তই আজি আলহী আগত বহুত কথা কৈ দিলি আবে যা না ভাগ না মোৰ বহুত কাম আছে ঐ আৰু শুনচোন ঐ এই ঘৈণীৰক বেচিবি নেকি ক তেতিয়া আৰু চিকিৎসা কৰাৰ দায়িত্ব তোৰ তাত নাথাকে মোৰ তাতে থাকিব নে কি ক লাগিলে তোক দুদিনমান পিছত দি থৈ আহিম আকৌ নীৰজ ঐ চাওক কি কৰিবি হা কি কৰিবি নিশ্চয়বি এইখন মোৰ ঘৰৰ চোতাল হয় বেছি উৎপাত কৰিলে তোৰ ঘৈণীৰে তোৰ চিকিৎসাৰ বাবে বেলেগৰ আগত হাত পাতিব লাগিব মাথা চুবাবলৈ আহিছে মানুহটো ক'ত বা আছেগে হে ভগৱান মাৰিলে মাৰিয়ে নিয়াচোন মোক এনেকৈ কষ্ট দি নাথাকিবা ইমান অসুখ হৈ থাকোঁতেও সি মাল খাব এৰা নাই মই খাই আহিছোঁ ভিক্ষাৰী হ'লেও দিনতে খাই আহিছোঁ মই দিনতে খাই আহিছোঁ মই ভিক্ষাৰী মনৰ মাজত জ্বলি থকা জুইক কৰা পাহৰিবলৈ খাইছোঁ ই বোলে মোৰ বন্ধু বেষ্ট ফ্ৰেণ্ড কৈ দেখায় হা এটা বন্ধুত্ব চাই লওঁ ৰেখা টোপনি গলা নেকি অঁ ৰেখা অঁ তাই শুইছে ভালেই হ'ল নহ'লে মই মদ খাই অহা গম পোৱা হ'লে তাই খুব দুখ পালে হয় তাই অন্তৰত দুখ পালে হয় কামটো নহ'ল বুজিছা নিদিলে তাৰ হাততো বোলে পইচা নাই গম পাইছা নে তাৰ হাততো পইচা নাই মই ভিক্ষাৰী বুজিছা সি মোতকেও ভিক্ষাৰী সি মোতকেও ভিক্ষাৰী তুমি বুজিছা সি নিদিলে পইচা সি নিদিলে ৰেখা ইমান টোপনি নে তুমি সাৰ পোৱা নাই নে ৰেখা তুমি মৰিলা নেকি ভালে কৰিলা দিয়া তুমি আজি মৰিছা মই কাইলৈ মৰিম কাম চেটেল ৰেখা অ ৰেখা তুমি সঁচাকৈ মৰিলা নেকি মই ধেমালিহে কৰিছোঁ ৰেখা ৰেখা মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম ৰেখা ৰেখা
ৰেখা, তুমি মোক এইটো নাজাবাচোন ৰেখা। মই তোমাৰ কাৰণে কেনেকে জীয়াই থাকিম? তুমি মোক কিয় কল কৰি দিলা? কলাই ৰ'ব ৰাইজ, এইটো প্ৰথম খণ্ডহে। আমাৰ এওঁ মোক সঁচাকৈ এৰি থৈ গ'ল নেকি বাৰু? মোৰ কি হ'ব? নে মোৰ বেমাৰবোৰ ভাল হ'ব? জানিবলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব আমাৰ পৰৱৰ্তী খণ্ডলৈ। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনে পালে আমাক জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিসকলে নতুনকৈ আমাৰ ইউটিউব চেনেলটো চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সমগ্ৰ অসমবাসীৰ লগতে আমি জেবি এণ্টাৰটেইনমেণ্টৰ পৰিয়ালে জুবিন দাৰ ন্যায় বা শিক্ষা বিচাৰোঁ আৰু দোষীক উপযুক্ত শাস্তি দিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। জয় অসম, জয় জুবিন দা।